I go, I go. I go. কিসে কে কাঁদছিল কাঁদছিল কে আলু আর সয়াবিন দিতে বলবো হ্যাঁ হ্যাঁ বাইদেউ ক'লে হ'ল ক'ব কি আছে সেফলি আছে আৰু চৰকাৰে যিমান সহায় কৰিব লগা কৰি আছে আৰু খোৱাটো ঠিক টাইমমতে খোৱালৈ তেখেতসকলৰ কোনো আপত্তি নাই তেখেতসকলৰ টেনশ্যনটো হ'ল যে তেওঁলোক একমাহ হৈছে আৰু এই বিদ্যালয়ত মানে শিবিৰ হৈ থকাটো তো শিবিৰ হিচাপে আজি একমাহ থাকিছে আৰু এইটো জানে আজি ছামাৰ ভেকেশ্যন চলি আছে তো বিদ্যালয়বিলাক বন্ধ হৈ আছে এই ছামাৰ ভেকেশ্যনৰ টাইমত প্ৰত্যেক ল'ৰা ছোৱালী স্কুল নাহে যাৰ কাৰণে এই বিদ্যালয়ত মানে শিবিৰ হৈ মানে বিদ্যালয়টো চলি আছে আৰু তেওঁলোক ইয়াতে আশ্ৰয় লৈ আছে এতিয়া তেওঁলোকৰ টেনশ্যন যেতিয়া অহা 25 জুলাইত বিদ্যালয়টো খুলিব তেতিয়া তেওঁলোক ক'ত যাব যেহেতু এই বানপানীয়ে তেখেতসকলক ঘৰবোৰ ভাঙি চাঙি লৈ গ'ল তো অনলি দিছ টেনশ্যন তো এইকাৰণে আজি আমি আহিলোঁ আহি পেলাই আমি চালোঁ বুজ ল'লোঁ তেখেতসকলক মই ক'লোঁ যে কোনো টেনশ্যন নাই আৰু 25 জুলাই বিদ্যালয়টো খোলাৰ আগতেই তেখেতসকলৰ যিটো টেনশ্যন সেই টেনশ্যনটো দূৰ হৈ যাব কাৰণ চৰকাৰে কিবা না কিবা এটা সলিউশ্যন ওলাবই আজি যেহেতু এই বিদ্যালয়ত আছে স্কুল খুলিলে হয়তো তেওঁলোকক বেলেগ ঠাইত শিফটিং কৰি দিয়া হ'ব যেতিয়ালৈকে এনেকৈ বাসস্থানটো বা মানে তেওঁলোকৰ ঘৰটো যাতে নিৰ্মাণ নহয় ইমানলৈকেতো চৰকাৰৰ দায়িত্ব বানপানী হৈছে এনেকুৱা প্ৰত্যেকটা ঠাইত অসমত বানপানী হৈছে এনেকুৱা বহুত ৰিলিফ কেম্প আছে শিবিৰ আছে য'ত নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া পূৰা ডেইলি আপুনি গম পায় যে প্ৰত্যেক জিলা ভিত্তিত আমাৰ মুখ্যমন্ত্ৰীয়ে ভিজিট কৰি আছে খবৰ লৈ আছে ডিচিক ইনষ্ট্ৰাকশ্যন দি আছে সেইমতে মই আজি আহি ইয়াতে খবৰ ল'লোঁ খবৰ লৈ পেলাই মই তেখেতসকলক ক'লোঁ যে চিন্তা কৰিব নালাগে আমাৰ এই মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন কোনো এনে দুখীয়া মানুহ এনেকুৱা এই বানপানী বা এনেকুৱা শিবিৰত হৈ ভুগিব নালাগিব কাৰণ আমাৰ মুখ্যমন্ত্ৰী সদায় দুখীয়া মানুহৰ প্ৰতি চকু আৰু দৃষ্টি দি আহিছে যাৰ কাৰণে কোনো টেনশ্যন নাই আজি এইটো মানে তেখেতসকলক এটা এচিয়ৰ কৰিব আহিছোঁ যে বিদ্যালয়টো লৈ পেলাই যে চিন্তা কৰি আছে যে এই বিদ্যালয় খোলাৰ পিছত আমাৰ ঘৰ বাৰী আমি ক'ত যাম ক'ত থাকিম তো সেইকাৰণে অতি সোনকালেই তেখেতসকলক বেলেগ কিবা এটা ভাল ঠাইত শিফটিং কৰা হ'ব আৰু চৰকাৰী ফালৰ পৰা তেওঁলোকৰ যে ঘৰ চৰ ভাঙি গৈছে সেই যিটো আমাৰ ৰিলিফ যেটো আমাৰ গম পায় যে চৰকাৰী বাসগৃহ বনাই দিয়াৰ যিটো চৰকাৰী পদ্ধতিৰ প্ৰক্ৰিয়া এইটো মণ্ডল ৱাইজ ৰিপৰ্ট লৈ পেলাই চাৰ্কেল অফিচৰ ভিত্তিত ঘৰবিলাক বনাই দিয়া হ'ব তো সেইকাৰণে মই মানে মোৰ লগত চিৰাং জিলাৰ সভাপতি আহিছে বিজেপি সভাপতি ৰিণ্টু দাস ডাঙৰীয়া মোৰ লগত আহিছে বঙাইগাঁও জিলাৰ সভানেত্ৰী হিমানী অধিকাৰ ডাঙৰীয়ানী আৰু আমাৰ BTC এমচালিয়া বায়ুন ডাঙৰীয়া আহিছে তো আমি এটা টিম হৈ ইয়াতে আহিছোঁ খবৰ লৈছোঁ তো সব ঠিকই আছে এতিয়া সব নৰ্মালি আছে জাষ্ট খালি বাসস্থান মানে তেওঁলোকৰ খালি মানে বাসস্থানটো ঠিক হ'ব লাগে আৰু এটা পাৰ্মানেণ্ট